Hello everyone and welcome back to our channel Chef Mamta Kitchen. Ako ever sagatam janaisu apnalokok amar channel tule. Ajir recipe tur naam hol gahori mangkho with Lai Xaak. Ahoksun sao ami gahori tu Lai Xaakor logot keneke banao aru tar karone amak ki proyojon hobo. Prothomote gahori tu boil kori lom. Gorom telot ketaman ami kesa jolukia fry kori loisu. জলাটো অলপ দেৰি বাবে ফ্ৰাই হোৱাৰ পাছত আমি এতিয়া দি দিম কেটামান কাটি থোৱা পিয়াজ আৰু পিয়াজটো দিয়াৰ পাছত অলপ দেৰি বাবে ফ্ৰাই কৰিম পিয়াজটো আমি তেতিয়ালে ফ্ৰাই কৰিব লাগিব যেতিয়ালে পিয়াজটো গোল্ডেন ব্ৰাউন হৈ নাযাও সো গাইস এয়া দেখিছে আপোনালোকে পিয়াজটো ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে গোল্ডেন ব্ৰাউন হৈ গৈছে এতিয়া ইয়াতে দি দিছো আদা নহৰু পেষ্ট আদা নহৰু পেষ্টৰ পাছত এতিয়া দি দিছো আমি অলপ জ্বলা বটা মছলা কেটা অলপ দেৰিভাৱে ফ্ৰাই কৰিব লাগিব পিয়াজটো ফ্ৰাই হৈ যোৱাৰ পাছত এতিয়া ইয়াতে দি দিম আমি বইল কৰি থোৱা গাহৰি মাংসখিনি গাহৰি মাংসটো দিয়াৰ পাছত আমি অলপ দেৰিভাৱে ফ্ৰাই কৰিব লাগিব গাহৰিটো যিমানে ফ্ৰাই কৰিব হিমানে তেল ওলাব আৰু লাই শাকৰ লগত এনেকুৱা খাবলে ভাল লাগে জুখৰ অনুসৰি নিমখ দি দিছো কালাৰৰ বাবে হালধি দিছো নিমখ হালধি দিয়াৰ পাছত আমি লো স্কিমত অলপ দেৰিভাৱে গাহৰিটো ফ্ৰাই কৰিম গাহৰি মাংসখিনি ফ্ৰাই হোৱাৰ পাছত এতিয়া ইয়াতে আমি দি দিম কেটামান কাটি থোৱা আলু গাহৰি মাংস যেতিয়া লাই শাকৰ লগত বনাই তেতিয়া আলু নিদিলেও হয় কিন্তু আমি ইয়াতে দি দিছো আলুটো অপচনেল হয় আপোনালোকে যদি বিচাৰে আলুটো স্কিপ কৰিব পাৰে মাংসটো অলপ দেৰিভাৱে ফ্ৰাই হোৱাৰ পাছত এতিয়া ইয়াতে আমি দি দিম অলপ গৰম পানী দিলে মাংসটো পুতুককৈ সিজিব আৰু বেছি সময় নালাগে গৰম পানী দিয়াৰ পাছত আমি অলপ দেৰিভাৱে কভাৰ কৰি দিম উতল আহিবলে প্ৰায় 15 মিনিট মানৰ পাছত যেতিয়া কভাৰটো গুছালো মাংসটো এনেকুৱা দেখিবলৈ হৈছে ইমান ধুনীয়াকৈ উতল আহি গৈছে ইয়াতে আমি খালি দিব লাগে লাই শাকখিনি আমি সৰু সৰুকৈ কাটি লোৱা আছে সদায় মনত ৰাখিব যিমান পাৰে লাই শাকটো লাষ্টৰ ফালে দিব কিয়নো শাকজাতীয় বস্তু পুতুককৈ সিজি যায় লাই শাকটো যদি বেছি দেৰিলৈ সিজায় তাৰ সোৱাদটো গুচি যায় সেইবাবে আমি লাষ্টৰ পিনে লাই শাকটো দিছো এতিয়া দি দিছো কেটামান কাটি থোৱা লাই শাক আপোনালোকে ভাবিব পাৰে লাই শাক ইমান দিছেনে কিন্তু নহয় লাই শাক এনেও পিছলে গুলি যাব আৰু অকণমানিয়ে হৈ ৰয় লাই শাকটো দিয়াৰ পাছত অলপ লাৰি দিম এইয়া গাইস দেখিছে লাই শাক কেটা একদম নাই নোহোৱাই হৈ গৈছে একেবাৰে প্ৰথমতে দেখিছিলে নে আপোনালোকে লাই শাকখিনি ইমান এগাল দেখি আছিলে এতিয়া দেখিছে নে একদম নাই নোহোৱাকে হৈ গৈছেগে লাই শাকটো দিয়াৰ পাছত আমি অলপ দেৰিভাৱে কভাৰ কৰি দিম যাতে লাই পাতটো ভালদৰে সিজি যাওক সো গাইস এইয়া দেখিছে নে গাহৰিটো ইমান ধুনীয়াকৈ সিজি গৈছে আৰু লাই পাতখিনিও আমাৰ ইমান ধুনীয়াকৈ সিজি একদম গলি গৈছে এতিয়া জাস্ট আমি সাৰ্ভ কৰিব লাগে
ধুনীয়া ইয়াত লাই শাকৰ লগত বইল গাহৰি খাই মস্তি লাগিব। আপোনালোকে এনেই বনাই খাব, বিৰাট মস্তি লাগে বইল। যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।